নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমিও পূৰা ভালে আছোঁ। আৰু আজি আহিছোঁ মই দাদাহঁতৰ ঘৰলৈ। আৰু দাদাহঁতৰ ঘৰত আজি মন্দিৰ এভাগ অ'পেনিং কৰিলে আৰু মন্দিৰ এভাগ আজি পূজা চূজা কৰা হ'ল আৰু নতুনকৈ মন্দিৰ এভাগ বনালে আৰু ঘৰটো আপোনালোকক গোটেইখিনি দেখুৱাম বাৰু। আৰু দাদাহঁতি ক'তনো মাটি ল'লে, ক'তনো ঘৰ বনালে, মই তাকে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া প্ৰথমতে আপোনালোকক মন্দিৰ এভাগ দেখুৱাই লৈছোঁ। আৰু এয়া নতুনকৈ শিৱ মন্দিৰ এভাগ বনালে আৰু আজি তাকে পূজা চূজা কৰি মেলি হ'লগৈ। আৰু আজি যিহেতু মই আহিছিলোঁ, সৰুকৈ নিয়ম এটা কৰিছিলে, সেইটো কাৰণে আহিছিলোঁ। আৰু এইফালে এতিয়া আলহী কোন কোন আহিছে মই সকলোখিনি আপোনালোকক দেখুৱাম। আৰু ময়ো খিচিৰি খাই মেলি হ'ল আৰু এতিয়া মমাহঁতি খিচিৰি খাই আছে। গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অকণমান আগফালৰ পৰা আপোনালোকক ইয়াৰ অলপ ঘৰটো দেখুৱাই দিছোঁ। ঘৰৰ যিটো আগফালে কালাৰটো আপোনালোকে চাওক। আৰু আলহী কোন কোন আহিছে মই আপোনালোকক দেখুৱাই দিছোঁ অকণমান। আৰু এয়া হৈছে মোৰ মমা, এওঁ আহিছে দিহিংমুখৰ পৰা। আৰু এই দুজন আহিছে ডিব্ৰুগড়ৰ পৰা। এতিয়া খিচিৰি খাই আছে দুইজনে। ভিতৰৰ ৰুমবিলাক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। হৈছে এটা ৰুম, আপোনালোকক অলপমান দেখুৱাই দিছোঁ ভিতৰডোখৰ। আৰু এইটো এটা ৰুম। আৰু এইটো হল টাইপৰ কৰি থৈছে। আৰু এইফালে এইটো পাকঘৰ আৰু এটা ৰুম এইপিনৰ ভিতৰলৈ আছে। এইপিনে আলহী ঢেৰ বহি আছে। আৰু পিছপিনে অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া হৈছে লেট্ৰিন বাথৰুম। আৰু এইপিনে সৰুকৈ এইডোখৰতে পাকঘৰ এটা বনাই থৈছে। আৰু